Welcome to my YouTube channel. तो आज আমি গৈ আছো পাহাৰত যাম আৰু কেইজনমান লগ আছে তাতে মোক ৰখি আছে সিহঁতে যাব পাহাৰত কোন এই লোক মোৰ পিছত আছে দুজন বন্ধু আৰু পিছত দুজন আছে আৰু এজন পিছত আহি আছে তো আমি এতিয়া মানে এনেকে যাব লাগিব এতিয়া ভাগৰ লাগে না এই ভিডিও মগাৰ तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो হৈছৰ বাথান আছে এইটো হৈছৰ বাথান अच्छा जंगल में मंगल আমি আহি পালে ফুংডি জংঘলৰ মাজত ইয়ে কি চাই মোবাইল ভাঙি দিম তেকে আমি পাম না গণেশ পাত পাম না এই না নাপায় বলে কি এটা কষ্ট কৰি আছা জুতা পিন্ধি আইছা কিবা আপনি কিবা কৰে কোনফালে তামিঙা মজা আছে না উডুবিত খালি নে কিবা বেহৰ সব জায়গাতে ভাল ভাল পরিবেশ বানাইছে সব জায়গাতে আমাৰ পাহাৰত যোৱাৰ উদ্দেশ্যটো হ'ল মানে কি আমাৰ এই বিহুজি টপলা ভাত খাই তো আমি টপলা ভাতৰ পাৰ আনিব গৈ আছো अच्छा हमको सिखा এতিয়া আমি টপলা ভাতৰ পাৰ আনিব যাওঁ ওপৰত ভালেখিনি ওপৰ হয় মিনিমাম 2 किलोमीटर मान है अबे बाप ये काफी गहरा है इधर देखो यहाँ से गिर जाए तो सीधा पानी मान कष्ट एबार तो खां हेलो अबे तोरो बोले हे बोलो बहुत ठाका लागছে জানে কি আনছাতে খুকুৰি কি ধিমা জহিগো খান কৰবা খোকে বাবা আহিল দে খাব দে নাই ইমান ঠাকা লাগিল এই খাবা না বাৰিটা এই ইমান খাবা না পাই দিতা 1 ঘন্টা পারে সুজি আছে এতে আয় कौन है ये लोग कहां से आते हैं টাকু ये बाबा रे हां এই মাজেৰে নাথাকবগে এই সালা কি কোৱা হে তুমি জায়গা তাৰ মাহিত্য আছে গুন্ডে গুন্ডে আহে এটা জায়গা মাহিত্য আছে না এটা বুঝ জানা বুঝ এটা মানে ভইস তোমার গুন্ডে গুন্ডে আহে নাকি গুন্ডা নাহে এটা মানে ভইস জানে ভইস এই ইপারে মানুহবিলাক মানে সবে এতে ভইস জানিয়া খাস খুৱাই বুঝছা अच्छा हमको सिखा रही কমিছে ৰাস্তা ফুলনি মানে বাগিচা মানে ফুলনি उठाले रे देवा उठाले रे बाबा इंदल ना उन्याल तो उन्याल लास्ट पारे हाय होय स्लेबर ना 50 रुपया कट ओवर एक्टिंग के वजह तेरे तेरे पहाड़ पीछे आ गए अरे उर्दू मुझे दिख गया इधर हां सबको है ए मेला यूट्यूबर तीनटा यूट्यूबर পাগলা করে দিব ফাইনালি আহি পালো আৰু বেছি দূৰ নাই ইমানো দূৰ নাই আৰু মিনিমাম আৰু 500 মিটাৰ মান আছে দুইটা ৰাস্তা আৰু কি ধুনীয়া ৰাস্তা আপোনালোকে চাওক না সাফা এখন গাড়ী আহা যায় মিনি এখন সৰু এল্টো আহিব আৰু ইয়াত যদি ৰাস্তা থাকে ए गाड़ी स्टार्ट कर একদম ভিউ চাৱে কি কম পাহাৰৰ ওপৰত ইমান ভাল এটা ভিউ আছে ইফালে মানে কেমেৰা নিবা ভাল নহব কিন্তু আমাৰ নিজৰ চকুটি মানে বহুত ধুনীয়া লাগে কয়লা খালি কয়লা চুৰিয়ে গাছ কাটে কয়লা বনায় পাহাৰখন ধ্বংস कौन है ये लोग নামু আৰু যাব আছে আমাৰ চল কালা হই দিয়া তে পড়েছে একদম জংঘল মাজতে আছো আমি বুঝছা না রোনেস কত যাম আমি ইলা উইটা পাত আনবা কি করে কইতা বাদ গো তোপলা ভাত কি চাউল দিয়া খাই টোপলা ভাত মুনি চাউল মুনি अरे कहना क्या चाहते हो সানফ্লাৱাৰ আছে এইবিলাক সানফ্লাৱাৰ আমি এলা এদি যাম আমি এইফালে দি এনেকে ঐ দিয়া
এইফালে যাব লাগিব এইটো আমাক বেটা পানা নিব গৈ আছো যোনবা কোন খেল সিহঁতে মানে আগত আছে তো আমি এতিয়া এলা এতিয়া এনেকৈ যাম ৰাস্তাটো বা কোন চল কয়লা কিমান দূৰ আছে ৰ এতিয়া নেটে নাপায় কি মেপত চাম এতিয়া নহয় এদিয়াহে কি নহয় এটা হ'ল তুমি এতিয়া যাম এতিয়া তুমি মানে সিদি যাব আমি ইদি যাম এইবাৰ আমি এইফালে দি যাম আৰু আমি সিদি যাব চাংকাই আগত পায় এইফালে দাখন লে তো মই দাও 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 দাখন পাহৰি আছে দাখন লাগিব না পইচা দিবা মই নাচাও ক'ত আহি গ'ল আছে ভাগৰ লাগে যাক বহুত ভাগৰ লাগিছে একদম চলা থলা একদম খুলি দিছোঁ পানী খাব পালে ভাল আছিল বহুত বহুত ভাগৰ লাগিছে একদম ঘামি গৈছোঁ দোকান আছে নেকি আৰু অলপমান আছে বেছি দূৰ নাই অলপ আছে আৰু 50 মিটাৰ 20 মিটাৰ মান আছে আৰু বেছি নাই আমাৰ এইখন আমাৰ তামৰঙা বিল তামৰঙা হা কাটাল দিছে কাটাল দিছে কাটাল নহয় নেকি হয় কিলে হবাই কাটাল ৰে দেখা ধুৰি এক শুকিয়া গৈছে অলপমান পানী খাম বাহ এইটো নেক্সট লেভেল পানী খায় গৰু কেতিয়াবা কটা পানী খাব আমাৰ পুৰা বিয়া লাগছে না पानी पी रहा है अभी डाल झरना में अपन का यार ये दोस्त देखो स्टाइल याते फिल्टर होबो এই তরিকাটো মই বিয়ার গ্রিলসৰ পৰা শিকিছো বিয়ার গ্রিলস जोर जोर से बोल के लोगों को स्कीमें बता दे बियर ग्रिल्स इसको ऐसे कैसे कैसे लोग रहते हैं यार माने फिल्टर हो जाए माने बालातो नाहे এই কাৰণে এটো খাবৰ সিস্টেম আলাগ হে সিস্টেম কাৰণ গাইস পানী থানি আমি একদম খাওয়া হল তো আহি পালো আমাৰ লোকেশনত ইয়াতে आ चुका हूं ये तो फाइनली आ चुका हूं गाइस আমি আহি পালু এইখনে হল বাগানখন খাব পাৰে এইখনে হল পাতখন তাৰ কাৰণে ইমান দূৰ খোজ কৰি আহিলো পাত দিবি মানে ফিছ হও এ নিচে এ ৰিক্সা ইগো छोड़ দেখছা ইগো সব বহুত আছে কার বাইক রিক্সা রিক্সা छोड़ দে বেশ হইগো अरे कहना क्या चाहते हो तुमके हेलो मोर को आंसर করছাই কত তোর ইচ্ছা না কর নাই পুরচুং দিদি আর কি কম দেব কোয়া বুঝছি নাকি কাপিsto ইবো ওর হই আছে তো নাই কি হ্যাঁ আছে আছে আই উপরতে মান জঙ্গল কাই যা হেতে হ্যাঁ হে আছে হাইখিনি আছে আমি লড়াই
কি ক'ত যাইছ তই যাই যা এইখিনি আছিল একটা আছিল কিন্তু আমি পাঠাইলো হা উগুতে উঙ্গো আমি উগো নহয় ৰে এনেকা চোৰা কাপোৰ একটা আছিল চ ইয়াতে থাকা এনেকা পাইছিলো নাই বোলে আৰু ঘূৰি যাম কি লিখছে কি ডেঞ্জাৰ জাগা আৰু এইখিনি চিঙা হা আৰু এই সমান চিঙা তই মানে ভালে কেইটি মানে খাবি আৰু কি নহয় এইটো নিব অহা উদ্দেশ্য হ'ল কি মানে বিহু আহি আছে না বেছি দিনতো নাই আৰু বিহু মেইন টপলা ভাত লাফা শাক বুলি গাহৰি মাংস মুৰ্গী মাংস হাঁচৰ মাংস ছাগলীৰ মাংস এইবিলাক খাব লাগিব না আমি টপলা ভাত বিহুত নহ'লে আৰু কি দিয়া খাবি আপোনালোকে চাই থাকিব আমি খাই থাকিম পিকনিক হ'ব আমাৰ দুইটা ডিমা এক পাতি চাউল আৰু বোলে আলু আছে কিন্তু নিমখ নাই চলাই নাই কিছুই বস্তু নাই খাওয়া আমাৰ আলু পলিথিনতো খাম बता देना इस फल को खा के मैं मर गया इसका नाम है ভাইৰেল যে হ'ব না বৰ্তমান ইয়াতে পিকনিক খাই আছো এটা ডিমা দেখা এইটা ডিমা আলু আলু চাউল চাউল নিগাই আছে আৰু কি আছে পানী কম নেকি কেৰাহী বেলেগেৰ পানী উঠো কম খায় এই ভিডিওটি হ'ব ইয়াৰ পৰা আমি কেৰাহীটো চুৰি কৰিছো হয় নেকি গজব বেজতি হে এইবিলাক আমাৰ গৈতা পাতবিলাক এটা 3 টপলা আছে কয়খান আছে 30 খান নহয় কয়খান আরসি খান ভাবকচোন ইয়াতে আরসি খান আছে গোটেই ভাল বানাই নাই গছটো গায়কে পায়স খাবে বানাই দিছে সকালে ফুল পুরা বানাই ফাংলি মাছ নিতে নাই ডিমা খাবি দিন ডিমা খাবা ভাত খাবা লাগিব তাকে বর্তমান মুখ খাই নিয়ে তাহলে আগে দাম তো বলে দাম কা পানি এ চাটা हो गया पानी तो पानी और पानी पीने के लिए दाम का ये चीज बना है ये बता पता बोले खाना एकदम रेडी आलू आलू এই মত কথা মনে রাখ ওই পাতি পাতি বস্তু বনাইছা তে বের গ্লিসত লগ যাব আমি না আচ্ছা কোন করবি রামা এনকাই বিকিনি একটা ডিমা ভাঙে দিছে একটা বয়েল করছে 6 টুকরা হবে যেটা একটা দিলক 6 জন ভাই খায় আমি অঙ্ক 6 জন খাম কারাহি ভাল अंडा ये अंडा है अभी 1/6 होगा ये डिवाइड होगा 1/6 ये लोग तो खा रहा है ये लोग निमो करा साला লাগবে না হইতে ভালো আছে না ইগো হ্যাঁ পাটাই পাট গরমে বানাইছি চল ইসা না সব লাগবে আর গরম হবে আর গরম ইসা ভাত অলমান কবা আছে আর খুব টেস্ট দিছে এই ইয়ে গা খাল আলু হা আর তো বাসের সিনা ফাটে খান আমি হ্যাঁ লোকাল চাউলের খা লাগে না हाय मालो बेसागले डिमें के आनिम गुडी खाली ये डिफेक्ट ये এটা সাদা গরা আছে এই লাভিছে খানি কানং দাও এই কি আন্ডা মন দাও ওটা কোন বলে মান দেখাল খালি ডিমা এখানে কোন বলে বেসে দে হ্যাঁ ইলান এটা ভালো হেলদি খানা फल खा रहे खाना खा रहा हम लोग बहुत दिन बार मेरे घर से वाले देखो इसका देखो मैं हो जा अंदर जाए लाओ पानी बेम्बो वाटर फ्लेवर क्या है ना ये লং একটা ভিতরে ইসা বিরাট খায় দেখছা আজিও খায় আছে চিলচিলা করিল চিলচিলা করিল कैसे कैसे लोग रहते हैं यार यहाँ पर खत्म खत्म बाय পিকনিক তো খাই তো ভাল লাগিল পেট নভৰিল কিন্তু পেট ঠাণ্ডা হৈছে আধা বেটি হলো মানে আৰু ঘৰত যা খাব লাগিব আৰু এতিয়া আমি ঘৰত যাম বেটাৰী ৱাৰিং কয়লা চুবিব কয়লা পাতিছে নেকি ৰে তাকলো বাচ্চা আগত গেছে না হয়
यार कैसे कैसे लोग रहते हैं यार यहाँ गजब बेइज्जती है फॉलोअर হি বা গণেশ পাহাৰৰ মাজত যে কাই ফুল ৰুইছে এইগিলাং পাহাৰৰ মাজতো ফুল আছে দেখছা আমাৰ পাহাৰত সব পায় ফুল পায় গৈতাৰ পাত পায় সানফ্লাৱাৰ পায় লাখ টাকাৰ ফুলো পায় লাখ টাকাৰ ফুলো পায় কি বলে তুমি লাখ টাকাৰ ফুলো পায় আমি যাও উদি যাও আই দে ফুলো এই বান্দৰ ছয়গিলাং খালি ৰাস্তা উল্টা পাল্টা ৰাস্তা দি যায় মাৰি ফেলাব নাই লৈ যাই পাগল এতিয়া আমি ঘৰত গৈ আছো এনেকে লাহে লাহে প্ৰায় এঘণ্টামান লাগিব ঘৰত যাওঁতে আমাক কোন আমি 12টাতে আহিছো প্ৰায় 4:30মান বাজিলে এতিয়া এই কেইটা পাতৰ কাৰণে ওচৰত পোৱা নাযায় না বজাৰত যিহে দাম এইগিলা পাতে পাহাৰত উঠিলে পায় সেইকাৰণে আমি পাহাৰত আহিছো ঠেঙৰ বীজ উঠি গেল বেৰাইতে বেৰাইতে কি বেজিছ নে গণেশ এই দা বুদ্ধ কটা নি হা কটাই বুঢ়া ভাত গো খাই কেনেকা লাগি বুঢ়িয়া হা বুঢ়িয়া কি দে বনাইছিল ভাত গো ডিমা আলু তো আমাৰ ভাতত আছিল ডিমা আলু কি লাগতো দিয়া গো কটা নে বিচৰা গো কটা নে বিচৰা এই চান্স যদি দিয়া পৰং না এই কিছুই নাথাকিব এইটো তাই নতম তাই যাব হা হা ফৰচুনাৰ নহয় ইণ্ডিয়া ভাল লম আমি তাহানে কি গোৰানি বাপ রে কি মাউন্ট এভারেস্ট আর কি গো বেশি ফটে বলছি আমরা টোপলা ভাত দিবা কোনদিনা খাওয়া পাম নহয় গালা টোপলা ভাত বাদ দে কি মই বলি না কৰা নাই কি মই গো হাই গো ভাবি আছো হাই গো হাই দূৰত যাব লাগে যে হিগো হ'ব না হিগো আমাৰ ফেষ্টিভেলত আমাৰ কাঠ একটা উঠলে গেল হ্যাঁ এটা খালি গোৰা নেই অলপ ইৰে যে পৰে মানুহ কি হ'ব কি হবে সব ইফালে খেলা হবে এই যাই এটা তই এটা কিয় হালদিৰা 50 টকা খেলি যাইছ গাইস ফাইনালি আহি পালো আমি এই না ফাইনালি আহি পালো গাঁৱত এতিয়া দৌৰি দৌৰি যাম গাঁৱত আমি